নমস্কাৰ, মই হিৰক জ্যোতি মোৰ হিৰক জ্যোতি ব্লগলৈ আজি বৰ্তমান যাবলৈ ওলাইছোঁ আমি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাবলৈ নিশ্চয় নাপাহৰিব, চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি আহি পাই গ'লোঁ অসমৰ বিখ্যাত দলং শৰাইঘাট ব্ৰিজ। এনেদৰে একা বেকা ৰাস্তাৰে আমি যাই আছোঁ কামাখ্যা মন্দিৰলৈ। দিছোঁ আপোনালোকক সকলো কামাখ্যা মন্দিৰত থকা দোকানত চাওকচোন কিমান মানুহ আৰু বজাৰ। কামাখ্যা মন্দিৰত দুৰ্গা পূজা চলি আছে কাৰণে এনেদৰে পৰিস্থিতি আৰু বহুত ধুনীয়াকৈ সজাই পৰা হৈছে। আপোনালোকে চাওকচোন একবাৰ কামাখ্যা মন্দিৰটো কি ধুনীয়া পৰিৱেশ, চাওক কি ধুনীয়াকৈ সজোৱা হৈছে। দিয়ক দুৰ্গা পূজাৰ বাবে এইবোৰ সজোৱা হৈছে। এটা বস্তু দেখাই দিলোঁ, চাওকচোন পুখুৰীটোত কিমান মাছ দেখিছেনে? বা কি মাছ চাওকচোন। দেখাই আছোঁ বৰ্তমান চাওকচোন কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা চাওক কেনেকুৱা ভিউ দেখিছে, বঢ়িয়া লগা হৈছে একদম। চাওকচোন গণেশৰ চকু মেল খাই আছে, সঁচা নে মিছা আপোনালোকে কমেণ্ট কৰি জনাওকচোন। ভাল লাগে যদি কমেণ্ট কৰি কোৱাচোন।